নমস্কাৰ আজি এতিয়া মই দুপৰীয়া সাজত গাহৰি মাংসৰ লগত চেংমৰা বনাব লৈছোঁ এয়া চাওকচোন বাৰু এয়া মাংস বেছি নহয় অলপমান মাংস আৰু চেংমৰা লৈছোঁ এফালে পিঁয়াজ এটা লৈছোঁ ইয়াত মই আদা নহৰু মছলা একো নিদো অকল এই পিঁয়াজটোৱে দিম এয়া মোৰ তেল গৰম হৈ গৈছে কেৰাহী পাতি থৈ দিছিলোঁ ইয়াত এতিয়া মই পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি ভজা হৈ গ'ল এতিয়া ইয়াতে মই মাংস দি দিছোঁ মানে ইয়াত মছলা একো নিদিলেই খাই বেছি ভাল লাগে মছলা দিলে অকণমান খাবলৈ মই বেয়াহে পাওঁ এতিয়া ইয়াত মই দি দিওঁ জোখমতে নিমখ আৰু হালধি এতিয়া এইখিনি মই অলপ সময় ভাজি লওঁ মাংসখিনি ভজা অলপ হৈ গৈছে এতিয়া ইয়াত মই কেইটামান সৰু আলু দি দিছোঁ মাংস আৰু আলু সিজিছে এতিয়া মই ইয়াতে চেংমৰাখিনি দি দিছোঁ এতিয়া এইখিনি সিজিবৰ বাবে মই অলপ সময় ঢাকি দিওঁ এইখিনি হৈছে আৰু মোৰ পূৰা তেল ওলাই গ'ল দেখিছেনে বাৰু খাবলৈ টেষ্টি আৰু এইফালে ভাত পাতি থৈ দিছোঁ এইখিনি হ'লেই আৰু এয়া আমাৰ ভাত ৰেডি হৈ গ'ল এয়া বিলাহী আৰু বামি মাছ বনাইছিলোঁ এইফালে কণ বিলাহী দি দাইল বইল বনাইছিলোঁ আৰু এয়া হৈছে চেংমৰা গাহৰি আপোনালোকৰ যদি আজি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আজিলৈ বাই বাই